কৃষ্ণাইৰ মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দাই ৰাম দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম হেই হেই হেয়া হেই হেই হেয়া হেই হেই হেয়া হেই প্ৰিয় দৰ্শক পৰম্পৰাগত হুঁচৰিৰ আভাস আপোনালোকক দিব নোৱাৰিলেও আমি দলীয় বিহু প্ৰতিযোগিতাৰ মাজতে প্ৰাৰম্ভণিতে হুঁচৰিৰ সোৱাদ দিবলৈ চেষ্টা কৰিছো এই সুন্দৰ এক অসমীয়া গাঁৱৰ পৰিৱেশত আজি আমাৰ সেই প্ৰচেষ্টাৰ শেষৰ পৰ্যায় অৰ্থাৎ আজি দলীয় বিহুৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা আহক আমি প্ৰতিযোগিতা আৰম্ভ কৰো লৈ আহিছো আপোনালোকলৈ মই বৰখাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান সানসিল্ক ৰং বসন্ত উৎসৱ 2019 powered by नवरत्न आयुर्वेदिक तेल ठंडा ठंडा हमार फ्रेगनेंस पार्टनर वाइल्ड स्टोन लोग तो नोटिस करेंगे ही हमार प्रेयर पार्टनर साइकिल अगरबत्ती प्रार्थनार शुद्धता जडी एक पार्टनर भरतराज रेडियो पार्टनर 92.7 बिग एफएम हुर हजाम नतुन हमार एसोसिएट पार्टनर्स होइसे एसबीआई इको फाइनेंस ऑस्कर ज्वेलरी ललन्स कोचिंग क्लासेस आसाम डाउनटाउन यूनिवर्सिटी प्रिंट पार्टनर नियमिया बार्ता और हमार मैगजीन पार्टनर होइसे आईना जीवनर প্ৰিয় দৰ্শক আমাৰ প্ৰথমটো দলীয় বিহু প্ৰতিযোগী দল হৈছে গুমচেং হুঁচৰি বিহু দল ঘিলামৰা লখিমপুৰ ঐ লখিমপুৰ জিলাৰে ঢকুৱাখ নাতে ঢকুৱাখ নাতে চাইকিয়া নৈৰে মহগুলি চাপৰি পাৰ ঐ তাৰ পাৰতে আছে জিলিকি ফাটৰ বিহুতলি ফাটৰ বিহুতলি এই তাৰ সমান ৰং কতোৱে পাবলৈ নাই ঐ মানুহে জিলিকে উলকে মালকে মহাতীৰ্থ ভূমি জাতি জনজাতি হবে মিলি পাতো ফাটৰ বিহুখনি ধন বাই ধেমেলিয়া ও নাচৈ লহৰিয়া বাতি মাহত আদা পাত বান কাহি জহা ভাত অমুৰ সদৰি আলু পুৰি পুৰি ভেকুৰি পাতত দি তেহে ভাজি খাবি ঐ অকণমান কাটৰি ঐ পানী টেঙা খাৰলি চুঙাৰে শুকতি পানী টেঙা খাৰলি চুঙাৰে শুকতি দিয়া মোক পিটিকি খাৱে ও মোৰ সদৰি নহয় মোৰ সজমি দিয়া মোকে বাতি দিয়া 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 ঐ লথপিয়ায়ে বাতি লথপিয়ায়ে বাতি ডুমেৰ কৰি মেৰি আই বান্ধি
এনেনো ফুটুকাৰে বিহুতি আহিলে বহাগী নামেৰে ব্ৰহ্মপুত্ৰ বাহিলে এনেনো ফুটুকাৰে বিহুতি আহিলে বহাগী নামেৰে ডালত কপ ফুলিলে কুলি চৰাই বিনালে বিহু বিহু লাগিছে নাচু নাচু লাগিছে গাত ৰাঙলী ঘৰা এখন সজাই লৈ আনগৈ বিহুৱাক ধৰকী মা ওলমি লাগিলে লাও গৃহস্থৰ শৰাইখন কিনো দি আনিছে ঢাকনিও দিয়াই চাওঁ বিহুৰে বিৰিণা পাতে সমনীয়া হয় বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবাই বিহু গলে বিনাবা বিহুতি নামেৰে তিনিটি আখৰে অ কোনে লিখি বিচাৰকসকলে এই চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত ভুল ত্ৰুটি হয়তো বৰ বিশেষ দেখুৱাই নিদিব কিন্তু তেখেতসকলৰ মনৰ ল'বলৈ আমি যাম তেখেতসকলৰ ওচৰলৈ কিন্তু এইখিনিতে লৈছো এটি সমু বাণিজ্যিক বিৰতি চাই থাকক আপোনালোকৰ প্ৰিয় অনুষ্ঠান সানসিল্ক ৰং বসন্ত উৎসৱ 2019 পাৱাৰ্ড বাই নৱৰত্ন আয়ুৰ্বেদিক তেল ঠাণ্ডা ঠাণ্ডা আমাৰ ফ্ৰেগনেন্স পাৰ্টনাৰ ওয়াইল্ড স্টোন লোক তো নোটিস কৰেंगे ही আৰু আমাৰ প্ৰেয়াৰ পাৰ্টনাৰ হৈছে সাইকেল আগৰবত্তি প্ৰাৰ্থনাৰ শুদ্ধতা সানসিল্ক ৰং বসন্ত উৎসৱ 2019 আগবঢ়াইছে সানসিল্ক পাৱাৰ্ড বাই নৱৰত্ন আয়ুৰ্বেদিক তেল Fragrance partner Wildstone, prayer partner Cycle Agarbatti, radio partner 92.7 Big FM, Zodiac partner Bharatraj, print partner Neomia Barta, সহযোগ কৰিছে Oscan Jewelry, Lalans Integrated Academy, State Bank of India, Assam Downtown University, Eco Finance, আৰু মাহেকীয়া আলোচনী আইনা জীৱনৰ
প্ৰিয় দৰ্শক বিৰতি পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান সানসিল্ক ৰং বসন্ত উৎসৱ 2019 পাৱাৰ্ড বাই নৱৰত্ন আয়ুৰ্বেদিক তেল ঠাণ্ডা ঠাণ্ডা আমাৰ ফ্ৰেগনেন্স পাৰ্টনাৰ ওয়াইল্ড স্টোন লোক তো নোটিস কৰেংগে হি আৰু আমাৰ প্ৰেয়াৰ পাৰ্টনাৰ হৈছে চাইকেল আগৰবত্তি প্ৰাৰ্থনাৰ শুদ্ধতা মোৰ লগত আছে গুমসেং হুচৰি বিহু দল ঘিলামৰা লখিমপুৰৰ পৰা আহিছে এওঁলোক সুন্দৰ উপস্থাপন মই মোৰ কাষতে থকা বিহুতি গৰাকী আমাৰ যোৱা বৰ্ষ অৰ্থাৎ ৰং বসন্ত উৎসৱ 2018 আছিল বসন্ত ৰাণী তৃতীয় স্থান তেওঁ লাভ কৰিছিল কেনে লাগিছে আকৌ উভতি আহি বহুত ভাল লাগিছে কি নাম আছিল তোমাৰ নমস্কাৰ মোৰ নাম বৰষা বুঢ়াগোহাঁই ও এনেকুৱাই আমি মই দলপতিৰ ওচৰলৈ যাম কেনে লাগিল আজি অলপ মানে নতুনত্ব নহয় আগৰ বাৰতকে কিছু পৰিৱৰ্তন দেখিছো কেনে লাগিল আজি পৰিবেশন কৰিলে আমি যিমানটো চেষ্টা কৰিছো সিমানটো সফল হৈছে বুলি ভাবিছো আমি আশা ৰাখিছো ভাবে নেকি আৰু অলপ অনুশীলনৰ প্ৰয়োজন আছে বুলি প্ৰয়োজন আছে বাৰু সেইখিনি মই নাপাতো বিচাৰকে কি কয় আজি শুনোৱা হক মই গৈছো দিলীপ দাৰ ওচৰলৈ বিশেষ ভুল ভ্ৰান্তিবিলাক আমি আৰু এতিয়া নকওঁ সময়ত দেখা যাব এতিয়া ধন্যবাদ ধন্যবাদ দিলীপ দা মই অলিম্পিকা ভূঞা শৰ্মা ওচৰলৈ আহিছো সুন্দৰ পৰিবেশন বিহুৱা বিহুতি দলীয় ঐক্য সকলোখিনি ভাল দেখিছো বাকি সময় ক'ব মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ ধন্যবাদ ভবেন দা খাবলৈ নেপালে আমিতো অখাদ্য নাখাওঁ হয়নে নহয় নাই বুলিতো আমি নকৰাকৈ নাথাকোঁ সদায় পৰম্পৰাৰ সপক্ষে থাকিব আৰু আমিও পৰম্পৰাৰ সপক্ষেই থাকিম মোৰ শুভেচ্ছা আছে বিচাৰকসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ কেনেকুৱা লাগিল মই নাচনীৰ মাজলৈ আহিছোঁ কেনেকুৱা লাগিল ভালে লাগিছে আজি এনেকুৱা এখন মঞ্চ পাইছোঁ যিখন মঞ্চ মানে হয়তো মই পাইছিলোঁ যদিও মানে ইমান দূৰ আগবাঢ়ি অহা নাছিলোঁ ভালে লাগিছে ঠিক আছে শুভেচ্ছা থাকিল সকলোলৈ আকৌ লগ পাম এই মঞ্চতে ধন্যবাদ